ষ্টুডেণ্টে চোন অহা নাই আজি কেনেকৈ হ'ব চলিগিলা নাহে টিউচনে নকৰাম নেকি সিহঁতক ফাল্টু চলি আজি মানে দেৰি কিয় কৰি তহঁতে হা স্যার দেরি হল দেখত করোনা ভাইরাস আছে জানা না নাই সেইটো নাজানে নেকি গৰু হা সেইটো লৈ বিশ্বজুৰি কপি আছে আজিয়ে গম পা নেকি গৰু পিছে তহঁতে মাস্ক কিয় পিন্ধা নাই আজি হা স্যার মাস্ক কিয় পিন্ধি আমার ইয়াত করোনা ভাইরাস আজি 5-6টা মান মরিল কি কথা ভাইরাস মৰি না ভাইরাস নামৰ মানুহ মৰি নহয় স্যার করোনা ভাইরাস যাইছে করোনা ভাইরাস এই করোনা ভাইরাস মরছে স্যার 5-6টা আমার ইয়াত এই গৰু কেনে কয় তই পাগলা হৈছে নেকি ভাইরাস মৰছে হা মেন্টেল হৈছে নেকি তই এতিয়া আপোনাক মই কিহে দি বুজাম মানে আমাৰ ইয়াত গাঁৱত এটা বল্টু আছিল বল্টু নামৰ মানুহ তেওঁৰ ল'ৰাজনৰ নাম হ'ল চল্টু মানে বল্টু কি কৰিছে জানে স্যাৰ এটা বজাৰ পৰা মাস্ক কিনি আনিছে মানে ভয়তে করোনা ভাইরাস আহিছে কাৰণে আৰু সেই মাস্কটো আনি বজাৰ পৰা বিৰি খাইতে আহি মাস্কটো পিন্ধি আহিছিল তাৰ পিছত ঘৰত থৈ দিছিল হিটা আৰু কি কৰিছে জানে স্যাৰ তেওঁৰ ল'ৰাজনে পিন্ধি বজাৰত গৈছি বজাৰত যাই কিবা কেপি চিকৰ ৰজনী এইগিলা খাইছি খাওয়ার পিছত আনি ঘৰত আকৌ থৈ দিছে আৰু তেওঁৰ মাকে বুঢ়ী হৈ গেল না সেই মাকজনে আৰু পিন্ধি বেলেগ ঘৰত স্যার পান খাইছি পান খাই একদম স্যার খেচ কৰি থৈ দিছে স্যার আকৌ ঘৰত আনি থৈ দিছে এটা আৰু সেই ঘৰত আৰু কোনোবাই কৈ দিছে কোৱাৰেণ্টাইনৰ কাৰণে আহি ঘৰত চাই এটা মাস্কটো চিকিৎসকে চাইছিল স্যার মাস্কৰ ভিতৰত 5-6টা মান করোনা মৰি আছিল স্যার কি বেলা কত হে তেৰিকা মাথা পাগলা হৈছে নেকি তোৰ ৰ আজি তো এনে দেৰি হ'ল আজি টিউচন নকৰো কিবা বেলেগ কথা পাতো যাতে তোৰ মাইণ্ডটো ভাল লাগে অলপমান পাগলা হৈ গৈছে তহঁতে সঁচাকৈ আজি ৰ তহঁতক আজি মই কেইটামান প্ৰশ্ন কৰোঁ টিউচনটো হ'লে কচোন অসমৰ মানুহে বেছি কয় মানে কি কৰিব পাৰে স্যার অসমৰ মানুহে বেছিকৈ বাপ মাই দিব জানে এই কি ডেঞ্জাৰাছ চলি এইগিলা ভাগাৰ লাগে দিছে এইগিলা চলিক টিউচন কৰাটো ডেঞ্জাৰাছ কথা বাপৰে স্যার আপনি কি ভাবি আছে স্যার আপনি ইমান কি ভাবি আছে ইমান ভাবি লাভ নাই আজিকালি অসমৰ মানুহে ইমান বাপ দিব জানে গৰমৰ ভিতৰত বাপ মাই দি ইয়াৰ নাম আইচক্ৰীম দিয়ে আৰু ফালতু ধান্দা খালি তহঁতৰ ভাল কথাটো নায়ে ই কওঁ আৰু মানে বহুতটো হেনচাৰ হ'লেও শুদ্ধ কৰি দিওঁ মই বেলেগ জেগাত টিউচন কৰিব যে তুমি কোৱাচোন ডেন্স কেই প্ৰকাৰ আৰু কি ডেন্স 3টা স্যার কি কোৱাচোন তই নাজানো স্যার শিকলে বুঝতে বাহিৰৰ ফালতু এটা প্ৰশ্ন কৰিলে ইটাই আনসাৰ দিলি হয় তোৰ ক'ব নালাগে মই কম স্যার মই জানো প্রেজেন্ট টেন্স পাস্ট টেন্স আৰু ফিউচার টেন্স স্যার থেংক ইউ তই জানা এটা উদাহৰণ দিয়াচোন স্যার প্রেজেন্ট টেন্স হল মই আপোনাৰ ছোৱালীজনীক বহুত ভাল পাওঁ পাস্ট টেন্স হল মই আপোনাৰ ছোৱালীজনীক বহুত ভাল পাইছিলোঁ আৰু ফিউচাৰটো জানে স্যার মই আপোনাৰ ছোৱালীক ভৱিষ্যতত বিয়া কৰিম আপুনি কি কয় আপুনি কি সুধিছিল এটা কৰি উদাহৰণ দিয়া মই কি দিলো এটা উদাহৰণ নিদি কি দিলো মই এটা সেই উদাহৰণ দিলো আপোনাৰ ছোৱালীক বিয়া কৰিম নেকি চেহাৰা বিয়া লৈ টিউচন নকৰো কি কৰি খাই খাব যা